কৈছে আপোনাৰ পাৰ্টিটো আগবঢ়াই ভবানী প্ৰথম প্ৰতিক্ৰিয়া কি জানো? প্ৰথম প্ৰতিক্ৰিয়া মই ধন্যবাদ জনাইছোঁ আমাৰ ৰাজ্যিক সমিতিক, আমাৰ কেন্দ্ৰীয় সমিতিক মোক টিকট প্ৰদান কৰাৰ কাৰণে, আৰু অতি উৎসাহিত হৈছোঁ কাৰণ মই 3 মাহ বিধায়ক হৈ বিধায়ক পদ বাদ দিছিলোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শত মই সমৰ্পণ কৰিছিলোঁ আৰু সেইকাৰণে মই আজি উৎসাহিত। নিকটতম প্ৰাৰ্থীটো আমাৰ মইতো চেলেঞ্জে কৰি আছোঁ, যদি কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰে আৰু তেওঁলোকে যদি স্বীকৃতি নীতিটো উদ্ধাৰ কৰিব পাৰে, পুনৰ 6 মাহ পিছত আকৌ ইলেকশ্যন হ'ব, মই প্ৰাৰ্থিত্ব বাদ দিম। এইটো মই চেলেঞ্জ কৰিছোঁ কংগ্ৰেছৰ ওপৰত, AUDFৰ ওপৰত কৰা নাই। ভবানীপুৰ সমষ্টিত আপোনালোকে দেখিছে যে উপনিৰ্বাচনের আহ্বান আহিছে, উপনিৰ্বাচন হ'ব, ডেট আমাৰ আহিছে, ইলেকশ্যন কমিশনে দিলে। আমাৰ দলের প্ৰাৰ্থী তালিকা আমি চূড়ান্ত কৰি ৰাজ্য পৰ্যায়ত আমি কেন্দ্ৰত পঠাইছোঁ আৰু কেন্দ্ৰৰ ফালৰ পৰা যেতিয়া আমাৰ নিৰ্দেশ আহিব তেতিয়া আমি নমিনেশ্যন দিবলৈ যাম। এই ক্ষেত্ৰত দলের এজন কৰ্মী হিচাপে মই আজি আমাৰ বেলেগ ঠাইত প্ৰগ্ৰাম আছে, কিন্তু যাওঁতে আমি ইয়াতে আমাৰ জিলাৰ সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ আৰু আমাৰ প্ৰাক্তন বিধায়ক ফণীধৰ তালুকদাৰ তেওঁ আছিল, আমাৰ ইয়াৰ কৰ্মকৰ্তাসকল আছিল, স্থানীয় ৰাইজ আছিল। আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে যাকে আমি পাওঁ, আজিৰ দিনত ক'ব পাৰোঁ হয় ফণীধৰ কথাও গৈছে, সম্ভৱতঃ তেওঁ হ'ব পাৰে। কাজেই আমি যাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জিতি আহিব পাৰে, এইকাৰণে আমি আমাৰ ৰাইজৰ নিৰ্বাচক মণ্ডলীৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। আৰু মই ভাবোঁ আহোঁতে আমাৰ যিমানখিনি কথা হৈছে আৰু ইয়াতে আমি স্থানীয় ৰাইজৰ লগতে যেনেকুৱা মত বিনিময় হৈছে যে এইবাৰ প্ৰথমবাৰ স্বাধীনতাৰ পাছত এই ভবানীপুৰ সমষ্টিত মা ভৱানীৰ কৃপাত আমাৰ ইয়াতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ভাল ভোটেৰ ব্যৱধানত জিতি আহিব, এই বিশ্বাস লৈ আমি গৈ আছোঁ। এইটোৰ মূল কাৰণটো হ'ল তেওঁলোকে কৈছে এইটো শ্বেৰমান আলীৰ বক্তব্য, কংগ্ৰেছৰ বক্তব্য নহয়, কিন্তু অসমৰ আন্দোলনৰ আৰত যে শ্বহীদ ইমানখিনি শ্বহীদ হ'ল, তেতিয়া কাৰ চৰকাৰ আছিল আপোনালোকে জানে ভালকৈ, কংগ্ৰেছৰে চৰকাৰ আছিল। এই যে ইমান যিসকল দেশপ্ৰেমিক মানুহ ৰাইজৰ হকে যুঁজিছিল, লৰিছিল, তেওঁলোকক পৰপাৰত পৌঁছাই দিয়াৰ এটা ডাঙৰ ভূমিকা লৈছিল কংগ্ৰেছে। শ্বেৰমান আলীয়ে যদিও তেওঁ নিজাকেই কৈছে, কিন্তু কথাটো কংগ্ৰেছৰ কথাই ক'লে, সেইকাৰণে কংগ্ৰেছৰ মনের কথাটো শ্বেৰমান আলীৰ মুখেদিয়ে ওলালে। কংগ্ৰেছৰ প্ৰতিচ্ছবি শ্বেৰমান আলী, কাজেই কংগ্ৰেছে কেনেকুৱা তেওঁৰ ওপৰত ব্যৱস্থা ল'ব নোৱাৰে। পদ বিধ্বস্ত হৈছে কোনো ঠাইত, আমি চেষ্টা চলাম যে পদবিলাক যাতে সোনকালে মেৰামতি কৰি য'ত বেয়া হৈছে মেৰামতি কৰি যাতে পৰ্যটক যাব পাৰে।